ফাইনেলি এয়া পূৰা গেট আপ ছাতি তাতি লৈ আহিছোঁ, পূৰা বেগ চেগ ৰেডি কৰি আহিছোঁ। চ' একচুৱেলি ভাবিছিলোঁ 2টামান বজাতে যাম বুলি, বাট সেয়াই আৰু দেখিছেনে কেনেকুৱা ভিৰ গোটেই ৰাস্তা, চব মানুহ আহি আছে। চ' দেৰি হৈ গ'ল অলপ, বাট যিয়ে হওক নহওক ব'লক আমি যাওঁ। আৰু মই ওচৰতে দুখনমান ৰেষ্টুৰেণ্ট দেখাম, একদম নিয়েৰ বাই আছে ZFM ফেষ্টিভেলৰ। আমাৰ কেম্পটো বাৰু এৰাউণ্ড 1 কিলোমিটাৰমান দূৰত আছে। চ' মই দেখাম আপোনালোকক, একদম ওচৰতে দুখন হেৰি আছে, ৰিজৰ্ট আছে। সিহঁত আপোনালোকে আহিলে ফেমিলিৰ লগত তাতে থাকিব পাৰিব। গাইজ আপোনালোকক যে মই কৈ আছিলোঁ ৰিজৰ্ট একদম ওচৰতে আছে বুলি, এইখন দেখিছে জিৰ' ভেলী ৰিজৰ্ট। চ' এইখন হৈছে ৰিজৰ্টখন, একদম ইয়াৰ ওচৰতে আছে। চ' আপোনালোকে আহিলে ইয়াতো থাকিব পাৰিব। আৰু আমি প্ৰায় ফেষ্টিভেল গ্ৰাউণ্ড ওচৰত পাবই হৈছে, অলপ চলপকৈ মিউজিক শুনি পাইছোঁহি। এয়া আমাৰ ডক্টৰ জুহি পূৰা ৰেডি। এয়া চাওক একদম ওচৰতে আছে ৰিজৰ্ট, আৰু এখন জিৰ' পেলেচ ইন। ত' এইখনেই হয়, একদম ওচৰতে আছে এইকেইখন, জাষ্ট ফেষ্টিভেল গ্ৰাউণ্ডৰ পৰা 50 মিটাৰ দূৰতে আছে। ত' আপোনালোকে আহিলে ইয়াতো বুক কৰিব পাৰে, বাট ইয়াত টিকেট বহুত সোনকালে শেষ হৈ যায়, আমিও নাপালোঁ। বাট ইয়াতে কমফৰ্টত থাকিব পাৰিব আপোনালোকে। চ' যদি আগে প্লেন কৰে দেন ডেফিনেটলি প্লেন কৰি ল'ব। আৰু জিৰ' ফেষ্টিভেল মিউজিক ফেষ্টিভেলৰ টিকেট পাৰিলে আগে বুক কৰি ল'ব, কিয়নো টিকেটটোৰ দাম আছিলে প্ৰথম 3000 আৰু আমি এতিয়া ভৰিব লাগিব 5000। মষ্ট প্ৰবেবলি আমি ইয়াতে আহিলে আৰু এটা বস্তু আছে, এইখন মই দেখাই আছোঁ, দেখিছে নাৰা আব্বা ৱাইনেৰী। এখন ধুনীয়া মানে লোকেল ৱাইন বনোৱা এখন দোকান আছে, মানে তাতে অকল ৱাইনে বনায়, বহুতেই যায় চাবলৈ। কাইলৈ যদি টাইম হয় যাম, বাট প্ৰবেবিলিটি এনেকুৱা আছে যে ইয়াতে অলৰেডি এইটো ৱাইন মই পাই গৈছোঁ, ৱাইন শ্বপতে এভেইলেবল হয়। চ' এইটো ৱাইন মই বেলেগক গিফ্ট দিবলৈ লৈ গৈছোঁ, বিকজ এইটো ৱাইন হয় জিৰ'ৰ ইউনিক এটা, যদি কাৰোবাক গিফ্ট দিব বিচাৰে দেন ডেফিনেটলি এইটো ৱাইন কামত আহিব। আৰু এইফালে দেখিছে গোটেই বাইকাৰ্ছবিলাকৰ গোটেইবিলাক গাড়ী পাৰ্কিং এৰিয়া গোটেই ভৰ্তি, মানে দূৰ দূৰলৈকে অকল গাড়ীয়ে। নাজানো ইয়াৰ পৰা ফেষ্টিভেল গ্ৰাউণ্ডটো মোৰ লাগিছে এতিয়াও বহুত দূৰ আছে। ফাইনেলি গাইজ আপোনালোকে দেখিছে কেনেকুৱা ভিৰ হয়। মষ্ট প্ৰবেবলি আচ্ছা 9টা বজাতহে আহিব মোহিত চৌহান 9টা বজাত আহিব লিখা আছে। চ' টিকেট চাগে মেবি তাতে পাম। তো প্ৰথম টিকেটটো বুক কৰি লওঁ। টিকেট কাউণ্টাৰ সেইটো দেখিছোঁ বাৰু, সেইটো হ'ব। গাইজ ফাইনেলি টিকেট কাউণ্টাৰত বুক কৰি আছোঁ টিকেট। এটা টিকেটত 4700। एया 4700 बाँ। हाँ हाँ हो जाएगा, थैंक यू गाइस। फाइनली टिकेट हो गल एया 4700 बाँ। सो इतना टाइम टू गो एंड एन्जॉय the Zero Fest. Guys, finally I palu hi. Oh, gents sister. Ladies. Thank you. So guys, finally Zero Music Festival. Mohit Chauhan, Nota. यहाँ
सर सिगरेट सिगरेट नहीं है। सर बैग उधर चेक करो ओ बैग चेक करना बैग अलग से चेक करना पड़ेगा। গাইজ ফাইনেলি আহি পালোহি ভিতৰত আৰু অলপ আন্ধাৰ হৈ গৈছে অলৰেডি 5 এয়া দেখিছে 5:20 অলৰেডি আন্ধাৰ হৈ গৈছে বিকজ টিকেট কাউণ্টাৰটো অলপ দেৰি সময় লাগি গ'ল আশা আছিলে যে দিনতে আহি কিনে দেখাম বুলি বাট সময় নোহোৱাৰ কাৰণে দেখাব নোৱাৰিলোঁ ৰাতিপুৱা মজা লাগিলে buy one get one এয়া কিবা কুপন দিছে বাই ওৱান গেট ওৱান বোলে নাজানো আৰু এটাতো 4700 লৈ কিনে এটা ফ্ৰীয়ে দিব লাগে ও বা এখন কি কৰি আছে ধুনীয়াকৈ ডেকোৰেশ্যন কৰি থৈছে ইয়াতে দুখনমান চেলফি উঠালোঁ একচুৱেলি মানে আপোনালোকে পাৰিলে দুপৰীয়া মানে দিনৰ ভাগত এবাৰ আহিলে বেছি ভাল কেলৈ কি তেতিয়া দিনৰ দৃশ্যখিনিও আপোনালোকে দেখি পাব বাট যিয়ে হওক কি নহওক যিহেতু টাইমটো মই বৰ বেছি দিন নাই মোৰ ওচৰত আজি দিনৰ ভাগত ভেলীখন অলপ ফুৰিলোঁ ইয়াৰ পৰা গোটেই আপোনালোকে ষ্টেজটো দেখি পাব সেইটো ষ্টেজতে ৰাতি মেইনলি মোহিত চৌহান আহিব আৰু এনেকৈ দেখিছিলে বহুত ডাঙৰ মানে বহুত ডাঙৰ আৰু চব বলক ফুড কোৰ্ট আছে আৰু কিবা কিবি আছে গোটেইখিনি এক্সপ্ল'ৰ কৰোঁ বলক জুহি কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে বহুত বেছি ভাল লাগিছে দিছ ইজ মাই ফাৰ্ষ্ট টাইম এভাৰ মানে এটা কনসাৰ্ট টাইপ এনি ৰিকমেণ্ডেশ্যন লাইক বহুত ৰিকমেণ্ডেশ্যন মইতো একদম কমপ্লেইন মাষ্টাৰ ন ৰয়েল এনফিল্ডে কিবা শ্ব' কৰিছে আৰু চ' ইয়াতে এনেকৈ ধুনীয়া ধুনীয়াকৈ কিবা কিবি কাউণ্টাৰ লগাই ৰাখিছে এইটো মোবাইল ATM চাগে য়েছ অঁ এইটো এটা ভাল বস্তু এয়া দেখিছে ব্ৰেনতে SBI ATM আছে নাই বুলি ভাবিছিলোঁ মই এইটো ভাল এৰেঞ্জমেণ্ট কৰিছে বিকজ ইয়াতে কেছৰ দৰকাৰ মানে আল্টিমেটলি গুগল পে' ইয়াত নচলেই প্ৰায় ভাগত আৰু ইয়াত কিবা টি চাৰ্ট ৰাখিছে আৰু ইয়াত প্ৰপাৰ মানে ইনফৰ্মেশ্যনখিনি দিয়া আছে যে আজি কোন আহিব কোন নাই গোটেইখিনি এইটো জেগাত দিয়া আছে আৰু ইয়াত চালে দেখিব মোহিত চৌহান PWLO ষ্টেজ 16:30 আছিলে কিন্তু লেট কৰি কিনে এতিয়া 9টালৈ নিছে গাইজ সেইফালে কিবা ফুড কোৰ্ট আছে বোলে চ' দেখিয়ে লাগিছে বাৰু বহুত ভিৰ এইফালে চ' বলক সেইটো হয় কিন্তু ড্ৰেছিং চেঞ্চ মানে ক'ত পাম ন বুলি কতে গম পাইছোঁ সেইটো হৈছে ফুড কোৰ্টটো ডাঙৰ বাৰু আৰু ইয়াতে মানে প্লাষ্টিকৰ ইউজ নাই অনলি বেম্বু আৰু চব এইটো বায়'ডিগ্ৰেডেবল প্লাষ্টিকৰ ইউজ নাই আৰু প্লাষ্টিক বটলো আমাক সোমাব দিয়া নাই চ' বলক ফুড কোৰ্টত কিবা কিবি শুনিছোঁ ভেকুলী পায় ফ্ৰগ ফ্ৰাই খাই চাওঁ কেনেকুৱা লাগিছে খাই নাইচ কি কিনিলা এইটো গাইজ এইটো এটা মিলেট ৱাইন কিনিলোঁ এইখনৰ পৰা আপাটানি ষ্টল এখন আছে তাৰ পৰা এইটো মিলেট ৱাইন কিন্তু সেয়া আৰু দামটো এইটোৰ দামে 500 টকা বাট টেষ্টটো ভাল ন টেষ্টটো ভাল ষ্ট্ৰং হয় দেই খালি পেটে আছে গাইজ এনেকৈ মানে গোটেই অৰুণাচলী ট্ৰাইবখিনিৰ মানে স্পেচিয়েল ডিছেছবিলাক আছে গোটেই লাইনটো মানে আৰু পুৰা ভিৰ এয়া জুহি মোৰ কাৰণে অৰ্ডাৰ কৰি আছে ইয়াত বহুত ভিৰ আমি এটা পৰ্ক আইটেম এটা অৰ্ডাৰ কৰি আছোঁ পৰ্ক ফাৰ্মেণ্টেড পৰ্ক আৰু জুহিৰ কাৰণে এটা ভেজ ফ্ৰাইড ৰাইচ ফাইনেলি গাইজ কেনেকুৱা ভাল লাগিছে ন এনেকুৱা কষ্ট
মানে পইচা দিও মানে এনেকুৱা কষ্ট হৈছে সঁচাকৈ বন্ধুসকল জেগা এডোখৰ বিচাৰি কিনে যিখিনি অৰ্ডাৰ কৰিছোঁ সেইখিনি খাই লওঁ কিয়নো লাগিছে মস্ত ভোক আৰু ভোকটো অঁতৰাৰ পিছতে মই দেখিছোঁ যে আমাৰ অলৰেডি গুৱাহাটী মেডিকেল কলেজৰ মোৰ কিছু বন্ধু ইয়াতে আহি উপস্থিত হৈছে আৰু ছিনিয়ৰো আহিছে গতিকে তেওঁলোকৰ লগত একচুৱেলি মই মাতেই দিয়া নাই কিয়নো ভোকটো প্ৰথম অঁতৰাই লওঁ বুলি ভাবিছোঁ তাৰপিছতে চবৰ লগত লগ পাই কিনে অলপ হাই বাই হেল্ল' কৰি অলপ কৰোঁ গপ্পে চপ্পে গাইছ এতিয়া মানুহ পুৰা ভৰি গৈছে পুৰা মানুহেই মানুহ মানে দেখিছে কিমান ডাঙৰ ফেচ এতিয়া চাওক চাৰিওফালে মানুহে মানুহ গোটেই মই 360 ডিগ্ৰী ভিউ দেখাইছোঁ গোটেই এৰিয়াটো মানে মানুহে হৈ গৈছে আৰু এতিয়ালৈকে মোহিত চৌহান অহাই নাই তো ভাবক এই ষ্টেজৰ পৰা মই কিমান দূৰত আছোঁ এইটো ষ্টেজটো চাব এইয়া ষ্টেজ তো আপোনালোকে চাওক কিমান মানুহ হৈছে গাইজ মোহিত চৌহান আহি গ'ল অলৰেডি চ' এনজয় কৰি আছোঁ জানে तुमसे ही होता है Friends, here come the ending of the ZFM 2023. A lot of memory to cherish. আৰু মোহিত চৌহান ছাৰৰ এটা ফেণ্টাষ্টিক শ্ব' চালোঁ আৰু ইয়াৰ পিছত আমি গৈ আছোঁ বেক টু আৱাৰ কেম্প আৰু তাৰপিছত কাইলৈ মই এক্সপ্ল'ৰ কৰিম এখন ভাল ৰিজৰ্ট এটা লেক আছে ইয়াতে আৰু তাৰপিছত বেক যাম ডিব্ৰুগড় চ' বন্ধুসকল তেতিয়ালৈ লৈছোঁ আপোনালোকৰ পৰা বিদায়